हाय दोस्तों नमस्कार। আজি এখন পূজা মণ্ডপলৈ আহিলোঁ আপোনালোকক দেখাম। সবকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। এখন পূজা মণ্ডপ ভাৰতীয় জাতীয় পতাকাৰ বৰণেৰে বনাইছে। বহুত আকৰ্ষণীয়, বহুত ধুনীয়া দেখিবলৈ, মনোমোহা, বহুত ভাল লাগিল মণ্ডপখন চাই পেলাই। হয়, এইখন মণ্ডপ আপোনালোকক দেখুৱাই আছোঁ। হয়, আমি আজি আহিছোঁ এক বিশেষ পূজা মণ্ডপলৈ। ইয়াত বহুত আকৰ্ষণীয় পূজা মণ্ডপ এখন বনাইছে। একদম চব যিটো আমাৰ জাতীয় পতাকাৰ বৰণেৰে বনাইছে আৰু বহুত কষ্টৰে বহুত ধুনীয়াকৈ বনাইছে। গেটটো বহুত ধুনীয়াকৈ, লাইটিং বহুত ধুনীয়াকৈ বনাইছে। এটা কথা কিন্তু বিশেষ ক্ষেত্ৰত আজিকালি আমি দেখোঁ বহুত মানুহে পূজা মণ্ডপৰ ভিডিঅ' ফটো বনায়, ধুনীয়া ধুনীয়া মণ্ডপ দেখায়, কিন্তু আজিলৈকে কোনে বনায় অৰিজিনেলি বস্তুটো, কোনে মেইন কষ্ট কৰে, কোনে বনায় ইমান কষ্ট কৰি, তেওঁলোকৰতো দেখাব লাগে, ফ'কাছত আনিব লাগে। মানুহবিলাক ইমান কষ্ট কৰে আৰু তেওঁলোকে ইমান জানে, যিহেতু বহুত জানে ক'ব লাগিব। যিখিনি বস্তু ইয়াত বনাইছে চাওক, এইখিনি কোনো ইঞ্জিনিয়াৰ নহয়, কোনো হেৰি নহয়, তেওঁলোকে বহুত কষ্ট কৰি বনাইছে। এইটো চাওক, এইটো আই লাভ মাই ইণ্ডিয়া, কি ধুনীয়াকৈ বনাইছে। যোনে বনাইছে তেওঁলোক আজিলৈকে কোনো ভিডিঅ' বা ফটোত আমি দেখা পোৱা নাই বা নাপাওঁ। গতিকে আমি এয়া চাওক, এতিয়া ৰাতি 2:30মান বাজে, কিন্তু এতিয়ালৈকে তেওঁলোকে কাম কৰি আছে, কষ্ট কৰি আছে। এয়া আমি যাম আজি। বিশেষ কাৰিকৰ বুলি ক'ব লাগিব তেওঁলোকক। তেওঁলোক কোনো ইঞ্জিনিয়াৰ নহয়, কিন্তু নিজৰ যিখিনি মূৰৰ যিখিনি ব্ৰেইনৰ ক্ষমতা আছে সেইখিনি তেওঁলোকে ইউজ কৰি পেলাই বনাইছে। বিশেষকৈ আপোনালোকৰ মেইন কাৰিকৰ কোন হয়? দুইজন ন? ঠিক আছে। কি আছিলে আপোনাৰ নাম? মন্টুজ দাস আপুনি ন? তেওঁৰ নাম কি আছিলে? আপোনালোকে আজি যিহেতু আমি দেখিলোঁ ইমান ধুনীয়া এটা মণ্ডপ বনাইছে, ইয়াত কিবা ইঞ্জিনিয়াৰ আহিছে নেকি কোনোবা? আপোনালোক দুজন আৰু লগত ভাই বন্ধু সহায় কৰি ন? এতিয়া আপোনালোক কেইদিন ধৰি কৰি আছে এইটো? ভাল লাগিছে দিয়ক আপোনালোকক লগ পাই। যিহেতু মই আপোনালোকক সেইকাৰণে আনিছোঁ যে আপোনালোকে ইমান কষ্ট কৰি বনাই মণ্ডপটো, আমি চাই যাওঁ, ভাল লাগে, ঠিকেই আছে। তো চবেই ফূৰ্তি কৰোঁ, মণ্ডপৰ ফটো উঠাওঁ, কিন্তু আজিলৈকে কোনে বনায়, তেওঁক আমি আজিলৈকে কোনো ভিডিঅ' দেখাই নাই, হেৰি কৰা নাই। বহুত কষ্ট বিনিময়ত আপোনালোকে কষ্টটো বাদে যিখিনি বস্তু ধুনীয়াকৈ সৌন্দৰ্যময় হিচাপে বনাইছে, বহুত ভাল লাগিছে। সেইখিনি মুখৰ কথা নহয়, মুখেৰে ক'লেই নোৱাৰি দে, বহুত কষ্টৰ ফলত পাৰি। আপোনাৰ নাম কি আছিলে? আপোনাৰ নামটো কি আছিলে? মোৰ নাম মন্টুজ দাস। মন্টুজ দাস ন? আপুনি বহুত ধুনীয়া বনায় ন? বেলেগতো বনাই নে খালি অকল পূজাৰ দিনত বনায় ন? বিয়া ঘৰতো বনায় ন? ঠিক আছে দে, চাই লওক। তেওঁ কিন্তু বিয়া সভা সমিতিটো কিন্তু মাতিলে তেওঁ ধুনীয়াকৈ বনাই দিব, চব পাৰে, তেওঁ কাম জানে, বহুত ভাল ভাল কামো জানে। ইয়াত বস্তু হ'লে চব পাৰিব তেওঁ। আপোনাৰ নাম কি আছিলে? দীপক পাছোৱান। আপুনিও কৰেনে বিয়া ঘৰৰ চব সভা সমিতিত? কৰে ন? ইয়াতে যি দেখিলোঁ কম সময়ৰ ভিতৰতে তেওঁলোকে ভাল এটা সৌন্দৰ্যময় মণ্ডপ বনাইছে। এয়া চাওক, আমাৰ যিটো ভাৰতীয় জাতীয় পতাকা, সেইটোৰে মণ্ডপখন ধুনীয়াকৈ আকৰ্ষণীয় মণ্ডপ এখন বনাইছে। বহুত ভাল লাগিব। এতিয়াও কাম চলি আছে, তেওঁলোকে কমপ্লিট হোৱা নাই। তথাপিও মই ৰাতি এক জেগাৰ পৰা আহি আছিলোঁ, দেখা পালোঁ তেওঁলোকে এনেকৈ বনাই আছে। দেখি পেলাই মোৰ মনত এনেকৈ এটা হেৰি হ'ল যে মানুহবিলাকে ইমান কষ্ট কৰি আছে, চাওঁচোন কোনে কি কৰি আছে। আহি পেলাই চালোঁ তেওঁলোকক। তো গাইজ, চবেই আশীৰ্বাদ কৰিব তেওঁলোকে যাতে আৰু ভালকৈ
ভাল ভাল কাম শিকিব পাৰে নিজৰ পৰাই। তেওঁলোকে কোনো স্কুল কলেজত পঢ়া নাই, কোনো ইঞ্জিনিয়াৰ নহয়, নিজৰ ব্ৰেইনেৰে নিজে হেৰি কৰি আছে। আৰু দৰকাৰ হ'লে বিয়া মণ্ডপ কিবা হ'লে তেওঁলোকক মাতিব, তেওঁলোকে বহুত ধুনীয়াকৈ ইয়াৰ পেণ্ডেলৰ কাম বহুত ধুনীয়াকৈ কৰে তেওঁলোকে। ধন্যবাদ। তো গাইজ দেখিলে এখন ধুনীয়া পূজা মণ্ডপ ভাৰতীয় জাতীয় পতাকা বৰণেৰে ধুনীয়াকৈ সজাই তুলিছে, মনোমোহা আৰু আকৰ্ষণীয়। তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভাল ভাল ভিডিঅ' যাতে আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। মই আকৌ এবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক।